কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত আগবঢ়াবলৈ লৈছোঁ কেইটামান গুৰুত্বপূৰ্ণ ভয়েচেঞ্চ আৰু এই ভয়েচেঞ্চকেইটা ব্যতিক্ৰমী ভয়েচেঞ্চ আৰু এই ভয়েচেঞ্চকেইটা খুবেই ইম্পৰ্টেণ্ট। SSLC পৰীক্ষাতে হওক বা ক্লাছ 10-9 যিকোনো পৰীক্ষাতে এইবিলাক আহি থকা দেখা যায়। সেইকাৰণে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে ভালকৈ নিশ্চয়কৈ বুজিব পাৰিব। আৰু যিবিলাক বন্ধু চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নপাহৰিব। বন্ধুসকল পলম নকৰি আহক আজি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। আপোনালোকে নিশ্চয় ভয়েচেঞ্চ আগতে এক্টিভ ভয়েচৰ পৰা বেছি ভয়েচ ইতিমধ্যে কৰিছে, কিন্তু আজি মই যিটো ভয়েচেঞ্চ আগবঢ়াম আপোনালোকক, আজি ভয়েচেঞ্চটো এক সুকীয়া বৈশিষ্ট্য আছে। আৰু এই ভয়েচেঞ্চটো আপোনালোকে কিদৰে কৰিব আপোনালোকে ভিডিঅ'টো চাই থাকক। প্ৰথমতে আমি চাব লাগিব এই বাক্যটো। যদি আপোনালোকে ভয়েচেঞ্চৰ ভিডিঅ' মোৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই তেনেহ'লে মই ডেছক্ৰিপশ্যন বক্সত এই ভিডিঅ'বোৰৰ লিংক দিছোঁ, আপোনালোকে এই ভিডিঅ'বোৰ গৈ চাব, তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে ভালদৰে বুজিব পাৰিব। প্ৰথমতে আপোনালোকে চাব লাগিব এই চেণ্টেঞ্চটো এক্টিভ ভয়েচত আছে নে পেছিভ ভয়েচত আছে। হয় বন্ধুসকল, এক্টিভ ভয়েচত আছে নে পেছিভ ভয়েচত আছে আমি চাব লাগিব। আৰু যিহেতু ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট সেই পেটাৰ্ণত আছে, সেই পেটাৰ্ণত থাকিলে আমি গম পাব লাগিব যে এইটো হৈছে এক্টিভ ভয়েচ। আৰু আমি এই এক্টিভ ভয়েচটো পেছিভ কৰিব যাওঁতে আমি চাব লাগিব বাক্যটো কোন টেন্সত আছে। আৰু টেন্সটো জানিবলৈ হ'লে আমি চাব লাগিব যে টেন্সৰ আমাৰ নিৰ্দিষ্ট গঠন প্ৰণালী আছে, আৰু আমি সেই গঠন প্ৰণালী মৰ্মে আমি টেন্সটো চাব লাগিব। ইয়াতে আই যদি ছাবজেক্ট, ইয়াতে টুটো হৈছে মেইন ভাৰ্ব, ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম অৰ্থাৎ ভাৰ্বৰ 1 বুলি আমি লিখি দিছোঁ, প্লাছ দ্য ৱৰ্ক অবজেক্ট। ছাবজেক্ট প্লাছ ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম প্লাছ অবজেক্ট। আৰু এই ফৰ্মুলাটো হৈছে, এই গঠন প্ৰণালীটো হৈছে চিম্পল প্ৰেজেণ্ট টেন্স অৰ্থাৎ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ গঠন প্ৰণালী। আৰু মই আগৰ ভিতৰত উল্লেখ কৰাৰ দৰে যদি প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ কোনো বাক্য দিয়া থাকে তেনেহ'লে আমি এক্টিভৰ পৰা পেছিভ ভয়েচ কৰোঁতে আমি সহায় ল'ম বি ভাৰ্বৰ এম নাইবা ইজ নাইবা আৰৰ। আগৰ নিয়মৰ দৰে আমি প্ৰথমতে আমি লিখিব লাগিব, আমি অবজেক্টটো আগত আনিব লাগিব। ইয়াতে অবজেক্ট হৈছে দ্য ৱৰ্ক, আমি তাৰপিছত বি ভাৰ্বৰ সহায় ল'ব লাগিব। বি ভাৰ্বৰ আমি যিহেতু বাক্যটো চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য, আমি চিম্পল প্ৰেজেণ্ট টেন্স দিয়া থাকিলে এম নাইবা ইজ নাইবা আৰ ব্যৱহাৰ কৰিম। আৰু এই বাক্যটোৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম ইজ, দ্য ৱৰ্ক ইজ। এতিয়া চাব লাগিব আমি বাক্যটো যিহেতু নিগেটিভ বাক্য ডু নট, আৰু আমি গম পাব লাগিব ডু নট থাকিলে সদায় চিম্পল প্ৰেজেণ্ট টেন্সে হয়। যিহেতু নট আছে আমি এই নটটো আমি বি ভাৰ্বৰ পিছফালে আমি লগাই দিম, ইজ নট, দ্য ৱৰ্ক ইজ নট। একে নিয়মেৰে আপোনালোকে কৰি যাব। আমি যিটো মেইন ভাৰ্ব আছে আমি সদায় এক্টিভৰ পৰা পেছিভ কৰোঁতে আমি মূল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰিম। যিহেতু ডু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ডান, ইয়াতে আমি ডান ব্যৱহাৰ কৰিম, ডান। আৰু যেতিয়া আমি ভাৰ্বটো কৰিম তাৰপিছত আমি এটা বাই প্ৰিপজিশ্যন লগাম, বাই। আৰু আমি আইৰ পৰিৱৰ্তে মই আগৰ ভিডিঅ'ত উল্লেখ কৰিছোঁ, আপোনালোকে ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকটোত ক্লিক কৰিব। আগৰ ভিডিঅ'ত আপোনালোকে ভয়েচেঞ্চৰ কিদৰে আপোনালোকে পৰিৱৰ্তন কৰিব ছাবজেক্টবিলাক আপোনালোকে চাই ল'ব। আই থাকিলে আমি ইয়াতে মি ব্যৱহাৰ কৰিম, আৰু এইটোৱেই হৈ গ'ল ইয়াৰ পেছিভ ফৰ্ম। 2 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট আৰ ইউ ডুইং। আৰু এই বাক্যটো আমি চাব লাগিব প্ৰথমতে কোন টেন্সত দিয়া আছে আৰু বাক্যটো কেনেধৰণৰ। আৰু যিহেতু এই বাক্যটো হৈছে সম্পূৰ্ণ ইণ্টাৰগেটিভ বাক্য, প্ৰশ্নবোধক বাক্য, আৰু এই প্ৰশ্নবোধক বাক্যটোৰ ক্ষেত্ৰত আমি কৰিব যাওঁতে কিদৰে কৰিব সেই সম্পৰ্কে আপোনালোকে ভালদৰে চাই থাকিব। আৰু আমি প্ৰশ্নবোধক বাক্যৰ উপৰিও চাব লাগিব বাক্যটো কোন টেন্সত দিয়া আছে। যিহেতু ইয়াতে আমি দেখাৰ লগে লগে গম পাব লাগিব যে বি ভাৰ্বৰ আৰ দিয়া আছে আৰু মূল ভাৰ্বৰ লগত ING যোগ হৈছে। গতিকে যদি এম ইজ আৰ প্লাছ ভাৰ্ব প্লাছ ING যদি ফৰ্মত দিয়া থাকে তেনেহ'লে যিকোনো বাক্যই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয়। আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছৰ ক্ষেত্ৰত আমি এক্টিভ ভয়েচৰ পৰা পেছিভ কৰিবলৈ যাওঁতে আমি কৰিব লাগিব, আমি সহায় ল'ব লাগিব বি ভাৰ্বৰ
এম বিং, ইজ বিং, আৰ বিং। হয়, এম বিং, ইজ বিং, আৰ বিং। আমি ইয়াতে এই বাক্যটোৰ ক্ষেত্ৰত প্ৰথমতে আমি অলপ বেলেগ ধৰণে আমি কৰিব লাগিব। প্ৰথমতে যিহেতু প্ৰশ্নবোধক বাক্য হয়, প্ৰশ্নবোধক বাক্যৰ ক্ষেত্ৰত যিহেতু WH কুৱেশ্যনেৰে আৰম্ভ হৈছে, হোৱাট, এনেকুৱা ধৰণৰ WH কুৱেশ্যনেৰে আৰম্ভ হ'লে সেই WH কুৱেশ্যনটোৱে বহিব প্ৰথমতে, হোৱাটে বহিব। আৰু হোৱাটৰ পিছত আমি বহাব লাগিব হেল্পিং ভাৰ্বৰ, ইয়াতে বহিব যিহেতু আৰ আছে, ইয়াতে আৰ বিং, প্ৰেজেণ্ট কণ্টিনিউৱাছ হোৱাৰ বাবে আৰ বিং, হোৱাট আৰ বিং। আৰু ইয়াতে মেইন ভাৰ্ব হৈছে ডু। আৰু ডু ভাৰ্বটো আমি পেচিভ কৰিবলৈ যাওঁতে সদায় আমি মূল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰিম। আৰু ডু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে ডান। হোৱাট আৰ বিং ডান। ইয়াতে একেধৰণে আমি বাই, আৰু ইউৰ কোনো পৰিৱৰ্তন নহয়, ইউ থাকিলে আমি ইউ বহাই দিম। আৰু এইটো হৈছে ইয়াৰ পেচিভ ফৰ্ম। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, হোৱাট আৰ বিং ডান বাই ইউ, এইটো হৈছে ইয়াৰ পেচিভ ফৰ্ম। পৰৱৰ্তী কুৱেশ্যনটো হৈছে আই কেন ডু ইট। আৰু আমি এইটো যদি এক্টিভৰ পৰা পেচিভ কৰিবলৈ যাওঁ তেনেহ'লে আমি ইয়াৰো আমি নিৰ্দিষ্ট বেলেগ পদ্ধতিৰে আমি কৰিব লাগিব। ইয়াতে যিহেতু অবজেক্টটো আমি আগত আনিব লাগিব, আৰু অবজেক্টটো দিয়া আছে ইট। আমি ইটৰ ঠাইত, ইটৰ পৰিৱৰ্তে আমি লিখিম ডেট। ইট থাকিলে ডেট বহিব, ডেট। যিহেতু কেন দিয়া আছে হেল্পিং ভাৰ্ব, আমি কেনটো বহাব লাগিব, ডেট কেন। যদি হেল্পিং ভাৰ্ব দিয়াই থাকে কোনো বাক্যত তেনেহ'লে আমি কেৱল বি ভাৰ্বৰ বি ফৰ্মটোহে আমি লিখি দিম। হয় বন্ধুসকল, যদি হেল্পিং ভাৰ্ব দিয়াই থাকে অলৰেডি, আমি কেৱল বি ভাৰ্বৰ বি ফৰ্মটোহে বহাই দিম। ইয়াতে ডেট কেন বি, আকৌ ইয়াতে মেইন ভাৰ্বৰ হৈছে ডু। আমি ডু ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ নিব লাগিব। পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে ডান, ডেট কেন বি ডান। একেধৰণে বাই মি, এইটো হৈছে ইয়াৰ পেচিভ ফৰ্ম, ডেট কেন বি ডান বাই মি। 4 নম্বৰ প্ৰশ্নটো হৈছে দ্য ব্ৰিজ ৱাজ ৰিপেয়াৰ্ড। দ্য ব্ৰিজ ৱাজ ৰিপেয়াৰ্ড। আৰু এই বাক্যটো আমি এক্টিভ ভইচৰ পৰা পেচিভ কৰিবলৈ যাওঁতে আমি প্ৰথমতে চাব লাগিব, মই আগৰ কোৱাৰ ধৰণে বাক্যটো এক্টিভ ভইচত আছে নে পেচিভ ভইচত আছে। যিহেতু ইয়াতে দ্য ব্ৰিজ ৱাজ ৰিপেয়াৰ্ড, আৰু ৱাছৰ পিছত আছে মূল ভাৰ্বৰ পাষ্ট ফৰ্ম, আৰু ৱাছৰ পাছত মূল ভাৰ্বৰ পাষ্ট ফৰ্ম কেতিয়াও নবহে। ৱাছৰ পাছত হয় ING ফৰ্ম বহিব লাগিব, তেতিয়া পাষ্ট কণ্টিনিউৱাছ টেন্স হ'ব। যিহেতু ইয়াতে ৱাছৰ পিছত পাষ্ট ফৰ্ম দিয়া আছে ভাৰ্বৰ, সেই গতিকে এই বাক্যটো হৈছে পেচিভ ভইচ। আৰু আমি পেচিভৰ পৰা এই বাক্যটো এক্টিভ কৰিব লাগিব। হয় বন্ধুসকল, আমি পেচিভৰ পৰা এক্টিভ কৰিব লাগিব। আৰু পেচিভৰ পৰা এক্টিভ কৰিবলৈ যাওঁতে আমি এই বাক্যটো কোন টেন্সত কৰিম আপোনালোকে কেনেকৈ গম পাব? আপোনালোকে গম পাব যে যিহেতু ৱাজ দিয়া আছে, কোনো বাক্যত যদি ৱাজ নাইবা ৱেৰ দিয়া থাকে, ৱাজ নাইবা ৱেৰ, আমি গম পাব লাগিব যে এই বাক্যটো চিম্পল পাষ্ট টেন্সত ব্যৱহাৰ হ'ব। কোনো বাক্যত, মই আকৌ এবাৰ কৈছোঁ, কোনো বাক্যত যদি ৱাজ নাইবা ৱেৰ দিয়া থাকে তেনেহ'লে আমি গম পাম যে এই বাক্যটো আমি চিম্পল পাষ্ট টেন্সত কৰিব লাগিব। যিহেতু ইয়াতে ৱাজ দিয়া আছে, আমি এই বাক্যটো আমি চিম্পল পাষ্ট টেন্সত কৰিব লাগিব। আৰু ইয়াতে দিয়া আছে দ্য ব্ৰিজ ৱাজ ৰিপেয়াৰ্ড, ইয়াতে ছাবজেক্টৰ কথা উল্লেখ নাই, কিন্তু আমি তথাপিতো ছাবজেক্ট ইয়াতে বহাব লাগিব। আৰু এই বাক্যটোৰ ক্ষেত্ৰত আমি বুজিব লাগিব যে দ্য ব্ৰিজ ৱাজ ৰিপেয়াৰ্ড, দলংখন মেৰামতি কৰা হৈছিল। আৰু কাৰ দ্বাৰা মেৰামতি কৰা হৈছিল? দলং মেৰামতি কৰে ৱাৰ্কাৰ্ছে, শ্ৰমিকসকলে। সেইকাৰণে আমি ইয়াতে
সাবজেক্ট হিচাপে আমি ল'ব লাগিব যে দ্য ৱৰ্কাৰ্ছ। যেহেতু সিম্পল পাষ্ট টেন্সৰ গঠন প্ৰণালী সাবজেক্ট প্লাস মূল ভাৰ্বৰ পাষ্ট ফৰ্ম প্লাস অবজেক্ট, সেই গতিকে আমি যেহেতু অলৰেডি মূল ভাৰ্বৰ পাষ্ট ফৰ্ম দিয়ে আছে, আমি সেই ভাৰ্বটোকে বহাই দিব লাগিব ৰিপেয়াৰ্ড আৰু ইয়াতে অবজেক্ট হৈছে দ্য ব্ৰিজ। আৰু এইটোই হ'ল এই বাক্যটোৰ এক্টিভ ভয়েস। 5 নম্বৰ উদাহৰণটো হৈছে মাই পেন হেজ বিন ষ্টলেন। আৰু এই বাক্যটোৰ ক্ষেত্ৰত আমি আগৰ ধৰণে চাব লাগিব যে বাক্যটো প্ৰথমতে আমি গঠন চাব লাগিব, কি ধৰণে বাক্যটো গঠিত হৈছে। এই বাক্যটোৰ ক্ষেত্ৰত আমি দেখা গৈছে যে মাই পেন এইটো হৈছে অবজেক্ট, হেজ বিন যদি থাকে, হেজ বিনৰ ক্ষেত্ৰত আমি জানিব লাগিব যে হেজ বিন প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ গঠন প্ৰণালীত ব্যৱহাৰ হয়। আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ গঠন প্ৰণালী হৈছে সাবজেক্ট প্লাস হেভ বা হেজ প্লাস বিন প্লাস ভাৰ্ব প্লাস আইএনজি প্লাস অবজেক্ট। আৰু ইয়াতে কোনো ধৰণৰ ভাৰ্বৰ লগত আইএনজি ফৰ্ম দেখা পোৱা নাযায়। আৰু এই ইয়াতে ভাৰ্বটো হৈছে পাষ্ট পাৰ্টিচিপল ফৰ্ম, আৰু কেতিয়াও হেজবিনৰ পিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্ম টেন্সৰ ক্ষেত্ৰত বা এক্টিভ ভয়েসৰ ক্ষেত্ৰত নহয়। আমি গম পাব লাগিব যে বাক্যটো পেছিভ ভয়েসত অলৰেডি দিয়েই আছে। আৰু আমি গম পাব লাগিব যে পেছিভ ভয়েসত যদি হেজবিন বা হেভবিন দিয়া থাকে, তেনেহ'লে এই বাক্যটো আমি ব্যৱহাৰ কৰিম বা এক্টিভ ভয়েস হিচাপে আমি এই বাক্যটো লিখিম প্ৰেজেণ্ট পাৰফেক্ট টেন্স। হয় বন্ধুসকল, প্ৰেজেণ্ট পাৰফেক্ট টেন্স আমি ব্যৱহাৰ কৰি বাক্যটো পেছিভৰ পৰা আমি এক্টিভলৈ নিব পাৰি। আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গঠন প্ৰণালী আছিল সাবজেক্ট প্লাস হেভ বা হেজ প্লাস মূল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম প্লাস অবজেক্ট। আৰু আমি সেই গঠন প্ৰণালীৰ হতুৱাই আমি বাক্যটো পেছিভৰ পৰা এক্টিভ কৰিব লাগিব। আৰু এই বাক্যটোৰ ক্ষেত্ৰতো কোনো ধৰণৰ ইয়াতে সাবজেক্টৰ উল্লেখ নাই। ইয়াতে দিয়া আছে কেৱল মাই পেন হেজ বিন ষ্টলেন, মোৰ কলমডাল চুৰি কৰা হৈছিলে। আৰু এই বাক্যটোৰ ক্ষেত্ৰত যিহেতু সাবজেক্টৰ কথা উল্লেখ নাই, কোনে চুৰি কৰিছে কলমডাল বা কোনোবাৰ নামো নাই, তেনেকৈ আমি তেতিয়া ব্যৱহাৰ কৰিম সামৱান মানে কোনোবাই চুৰ কৰিছে। আৰু সামৱান যেহেতু প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গঠন প্ৰণালী সাবজেক্ট প্লাস আমি তাৰপিছত বহুৱাব লাগিব হেভ বা হেজ। ইয়াতে আমি হেজ বহুৱাম, সামৱান যিহেতু ছিংগুলাৰ নাম্বাৰ হয় সেইকাৰণে আমি হেজ বহুৱালোঁ। সামৱান হেজ মূল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম অলৰেডি দিয়ে আছে এই বাক্যটোৰ ক্ষেত্ৰত। যিহেতু পেছিভ ভয়েসত সদায় পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ হয়, ষ্টলেন বহিব, ষ্টলেন, সামৱান হেজ ষ্টলেন, আৰু অবজেক্টটো হৈছে মাই পেন। এইটো হৈছে এই বাক্যটোৰ এক্টিভ ভয়েস। 6 নম্বৰ উদাহৰণটো হৈছে প্লিজ ৰাইট দ্য এনচাৰ। আৰু এই বাক্যটো হৈছে এক বেলেগ ধৰণৰ বাক্য। এই বাক্যটো হৈছে অনুৰোধমূলক বাক্য। যেহেতু কাৰোবাক অনুৰোধ জনোৱা হৈছে প্লিজ ৰাইট দ্য এনচাৰ, কাৰোবাক লিখিব অনুৰোধ কৰা হৈছে, সেইকাৰণে এই বাক্যটোৰ ক্ষেত্ৰত আমি যদি কোনো বাক্যত প্লিজ থাকে তেনেহ'লে আমি কিদৰে কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু প্লিজ থাকিলে আমি সদায় কোনোবা এজন ৰিচিভাৰ থাকিব লাগিব, কোনোবা এজনক ক'ব লাগিব যে, আৰু সেইটো যিজন ক'ব তেওঁ সদায় যাক কোৱা হ'ব তেওঁ সদায় ছেকেণ্ড পাৰ্চন হ'ব লাগিব। আৰু ছেকেণ্ড পাৰ্চন হোৱাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম ইয়াতে ইউ, সদায় ছেকেণ্ড পাৰ্চন হৈছে ইউ। যেহেতু বাক্যটো প্লিজ ৰাইট দ্য এনচাৰ, ইয়াতে মেইন ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম দিয়া আছে অৰ্থাৎ 1 নম্বৰ ফৰ্ম, আৰু দ্য এনচাৰ দিয়া আছে অবজেক্ট। আমি এই বাক্যটো জানিব লাগিব যে
মূল ভাৰ্ব প্ৰেজেণ্ট ফৰ্ম থাকিলে সদায় চিম্পল প্ৰেজেণ্ট টেন্স হয় আৰু চিম্পল প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম হেল্পিং ভাৰ্ব এম ইজ আৰ ইউৰ লগত বহিব সদায় আৰ ইউ আৰ আৰু আমি প্লিজ থকাৰ কাৰণে ইয়াতে লিখিব লাগিব ৰিকুৱেষ্টেড ইউ আৰ ৰিকুৱেষ্টেড আৰু ইয়াতে ৰিকুৱেষ্টেড লিখাৰ পিছত আমি ইয়াতে বাইৰ পৰিৱৰ্তে আমি টু ব্যৱহাৰ কৰিম ইউ আৰ ৰিকুৱেষ্টেড টু আৰু ইয়াৰ এই বাক্যটোৰ ক্ষেত্ৰত কোনো ভাৰ্বৰ পৰিৱৰ্তন নহ'ব ৰাইটে থাকিব ইউ আৰ ৰিকুৱেষ্টেড টু ৰাইট দ্য এনচাৰ আৰু এইটো হৈছে ইয়াৰ পেছিভ ফৰ্ম 7 নম্বৰ প্ৰশ্নটো হৈছে ডু দ্য ৱৰ্ক আৰু এইটো বাক্যৰ ক্ষেত্ৰত আমি এক বেলেগ পদ্ধতিৰে আমি বাক্যটো সম্পূৰ্ণ কৰিব লাগিব অৰ্থাৎ এক্টিভৰ পৰা পেছিভ কৰিব লাগিব আৰু এই বাক্যটোৰ ক্ষেত্ৰত আমি দেখা গৈছে যে ইয়াতে কোনো ধৰণৰ ছাবজেক্ট নাই ডাইৰেক্ট দিয়া আছে ডু দ্য ৱৰ্ক অপেন দ্য ড'ৰ চেঞ্জ দ্য ভইচ এনেকুৱা ধৰণৰ বাক্য সদায় অৰ্ডাৰ্ড ফৰ্মত ব্যৱহাৰ হয় আচলতে আৰু এনেকুৱা ধৰণৰ বাক্যৰ ক্ষেত্ৰত আমি এটা লেট ব্যৱহাৰ কৰিব লাগিব লেট আৰু লেটৰ পিছত আমি ব্যৱহাৰ কৰিম আনিব লাগিব অবজেক্ট দ্য ৱৰ্ক হৈছে ইয়াৰ অবজেক্ট লেট দ্য ৱৰ্ক আৰু এই বাক্যটোৰ ক্ষেত্ৰত আমি বি ভাৰ্বৰ কেৱল বিহে ব্যৱহাৰ কৰিম লেট দ্য ৱৰ্ক বি আৰু মূল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহাই দিলে বাক্যটো পেছিভ হৈ গ'ল যেহেতু মূল ভাৰ্ব পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে ডান ইয়াতে ডান বহাই দিলে বাক্যটো পেছিভ হ'ব লেট দ্য ৱৰ্ক বি ডান এইটো হৈছে ইয়াৰ পেছিভ ফৰ্ম 7 নম্বৰৰ ধৰণে মই ইয়াতে 8 নম্বৰটো দিছোঁ যে চেঞ্জ দ্য ভইচ এইটো হৈছে একে ধৰণৰ বাক্য ডু দ্য ৱৰ্ক বাক্যটোৰ নিচিনাই আৰু এইটো বাক্য কৰিবৰ ক্ষেত্ৰত আমি এক্টিভৰ পৰা পেছিভ কৰিবলৈ হ'লে ইয়াতেও আমি লেট ব্যৱহাৰ কৰিব লাগিব যিহেতু ইয়াতে ছাবজেক্ট উল্লেখ নাই ইয়াতে আমি লেট একে ধৰণে লেট আমি অবজেক্ট ইয়াতে যেহেতু অবজেক্ট হৈছে দ্য ভইচ আমি লিখিম লেট দ্য ভইচ একে ধৰণেৰে আমি ইয়াতে বি ভাৰ্বৰ কেৱল বিটোহে আমি ব্যৱহাৰ কৰিম লেট দ্য ভইচ বি আৰু চেঞ্জ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ব্যৱহাৰ কৰিম চেঞ্জ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে চেঞ্জড CHANGED চেঞ্জড লেট দ্য ভইচ বি চেঞ্জড আৰু এইটো হৈছে ইয়াৰ পেছিভ ফৰ্ম পৰৱৰ্তী উদাহৰণটো হৈছে পিপল স্পীক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড এইটো বাক্যৰ ক্ষেত্ৰত আমি এনেকৈ ধৰণৰ কৰিব লাগিব যে যিটো পিপল স্পীক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড এই বাক্যটো হৈছে এটা প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য আমি গম পাব লাগিব যেহেতু মূল ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম দিয়া আছে এই বাক্যটো হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আমি হেল্পিং ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিম এম ইজ আৰ কিন্তু তাৰ আগতে আমি ইয়াতে যেহেতু ইয়াতে পিপল সাবজেক্ট স্পীক ভাৰ্ব প্লাছ অবজেক্ট ইংলিছ আমি অবজেক্টটো আমি আগত আনিব লাগিব ইংলিছ যেহেতু ইংলিছ অবজেক্ট আৰু বি ভাৰ্বৰ আমি ইয়াতে ইজ ব্যৱহাৰ কৰিম ইংলিছ ইজ আৰু মেইন ভাৰ্বৰ আমি সদায় পেছিভ কৰোঁতে পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰিম স্পীক ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে স্পকেন ইয়াতে আমি বাই পিপল লিখাৰ আৰু কোনো প্ৰয়োজন নাই ইয়াতে আমি বাই পিপল লিখিব নালাগে আমি ডাইৰেক্ট আমি অল অভাৰ দ্য ৱৰ্ল্ড ইংলিছ ইজ স্পকেন অল অভাৰ দ্য ৱৰ্ল্ড এইটো হৈছে এই বাক্যটোৰ পেছিভ ফৰ্ম আৰু 10 নম্বৰৰ উদাহৰণটো হৈছে আই ন' হিম এটা
সাধাৰণ বাক্য এইটো আই ন' হিম ছাবজেক্ট প্লাছ মূল ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম প্লাছ অবজেক্ট আই ন' হিম। আমি প্ৰথম প্ৰণালীটো চাই গম পাব লাগিব যে বাক্যটো কোন টেন্সত দিয়া আছে। হয়, নিশ্চয়কৈ বাক্যটো যিহেতু ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট এনেকুৱা ধৰণৰ ফৰ্ম লৈ গঠিত হৈছে, আৰু সেয়েহে এই বাক্যটো হৈছে চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য। আৰু চিম্পল প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰত আমি কিদৰে ভইচ চেঞ্জ কৰিম, অৰ্থাৎ এক্টিভ ভইচৰ পৰা পেছিভ কৰিম, আপোনালোকে মই আগৰ উদাহৰণত ইতিমধ্যে অৱগত কৰাইছোঁ। আৰু সেই মৰ্মে আমি লিখিব লাগিব প্ৰথমতে অবজেক্ট, যিহেতু হিম দি আছে ইয়াতে হিমটো চেঞ্জ হ'ব, চেঞ্জ হৈ হি। আৰু যিহেতু চিম্পল প্ৰেজেণ্ট টেন্সত হেল্পিং ভাৰ্ব হিচাপে ব্যৱহাৰ হ'ব এম নাইবা ইজ নাইবা আৰ, ইয়াতে আমি হিৰ লগত ইজ ব্যৱহাৰ কৰিম। আৰু মূল ভাৰ্বটো সদায় পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ গুচি যাব। আৰু মূল ভাৰ্বটো আছে ইয়াতে ন' ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে নন। আৰু এতিয়া আমি ইয়াতে বেলেগ বাক্যৰ ক্ষেত্ৰত আমি বাই ব্যৱহাৰ কৰোঁ, কিন্তু যেতিয়া ন' ভাৰ্ব থাকিব, ন' ভাৰ্বৰ লগত কেতিয়াও বাই প্ৰিপজিশ্যন নবহিব। আৰু এই ন' ভাৰ্ব থাকিলে সদায় আমি বাইৰ পৰিৱৰ্তে আমি সদায় টু ব্যৱহাৰ কৰিম। হি ইজ নন টু, আৰু আইৰ পৰিৱৰ্তে আমি ব্যৱহাৰ কৰিম মি। হি ইজ নন টু মি, এইটো হৈছে ইয়াৰ পেছিভ ফৰ্ম। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উপকৃত হ'ব। আৰু যিবিলাক ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেওঁলোকে এটা এটাকৈ লাইক কৰিব, আৰু যিবিলাকে বুজি পোৱা নাই তেনেহ'লে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব। আৰু পুনৰ এবাৰ কৈছোঁ যে আপোনালোকে ঘৰতে থাকক, সুস্থ থাকক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজিৰ এই ভিডিঅ'টি সামৰণি মাৰিছোঁ। ধন্যবাদ।